মুছলিম আৰু খ্ৰীষ্টিয়ান এটো বুলি মুছলিম আৰু খ্ৰীষ্টিয়ান হে আটাইতকৈ বেয়া আৰু মুছলিম আৰু খ্ৰীষ্টিয়ান সকলক ডিফিট কৰিব পৰাটো মাত্ৰ বিজেপি এটো বুলি জানে প্লেন ডিস্ট্ৰিক্টত হয় নে নহয় এইহে ভাবে আৰু সেই কাৰণে ইলেকশ্যনত এতিয়া কি কলে কব এতিয়াতো বহুত কথা কব কিন্তু ইলেকশ্যনত এতিয়া কব যে এই মুছলিম পাৰ্টি আৰু খ্ৰীষ্টিয়ান পাৰ্টি হেৰুৱাব লাগে সেই কাৰণে সব বিজেপিকে দিব হ'ব এইটোৱে হৈ থাকে আমাৰ কাৰ্বি আংলঙত এইটো হ'বলৈ দিয়া নাই কিন্তু কৰিবলৈ বৰ ইচ্ছা কৰে এতিয়া সেই কাৰণে মই সদায় কৈ থাকো বিজেপিয়ে কি কৰে কাৰ আণ্ডাৰত কৰে বিজেপিয়ে আৰএছএছ আণ্ডাৰত কাম কৰে আৰু আৰএছএছ কি কাৰ আণ্ডাৰত কাম কৰে আৰএছএছ মনুস্মৃতি মতে কাম কৰে মনুস্মৃতি কি কয় মনুস্মৃতি চেপ্টাৰ 8 ভাৰ্স 414 আৰু 416 তাত লিখা আছে যে শূদ্ৰ সকলে এই সূত্ৰটো মনত ৰাখিব কোন কোন সূত্ৰ হয় আপোনালোকে নিজেই আপোনালোকক শূদ্ৰ বুলি কৈছে নে নাই আপোনালোকে জানিবলৈ আমি শূদ্ৰ নহয় কিন্তু তেওঁলোকৰ মতে আমি শূদ্ৰ হয় সেই কাৰণে শূদ্ৰ সকলে ভৰিৰ পৰা জন্ম বুলি তেওঁলোকে কৈছে ভৰিৰ ওপৰত নহয় ভৰিৰ তলৰ পৰা জন্ম হৈছে বুলি কৈছে আৰু এই শূদ্ৰসকলে সম্পত্তি ৰাখিব নোৱাৰে বুলি তাত লিখিছে সেই কাৰণে মাটিটো সম্পত্তি হয় সেই কাৰণে এতিয়া ট্ৰাইবেল এৰিয়া কোকৰাঝাৰত আৰু ৰাভা হাছম এৰিয়া কাৰ্বি আংলঙত ডিমা হাছাও আমাৰ ট্ৰাইবেল এৰিয়া মাটি কাঢ়ি নিবলৈ চেষ্টা কৰি আছে আৰু কৰি আছে এইটো কিয় কৰিছে কাৰণ তেওঁলোকে ভাবিছে আমি শূদ্ৰ মানুহ হয় শূদ্ৰ মানুহ সম্পত্তি ৰাখিব নোৱাৰে এইটো বুলি তাত লিখিছে ক'ত লিখিছে মনুস্মৃতি